তো হেৰে সকল ওয়েলকাম টু মঞ্জিত ব্লগছ। বৰ্তমান বাজি আছে 5:30 আৰু এই দত্ত আৰু মই গৈ আছোঁ পাৰ্বতী পাহাৰতে মানে সূৰ্য উদয় হোৱা মনোমোহা দৃশ্যটো চাবলৈ পুৱাই আহিলোঁ পুৰা। তো নিয়াৰ চাওক ভাল লাগিব দৃশ্যটো বলক। মানে যিমানে নিয়ৰ পৰে সিমানে মানে তাৰ সূৰ্য উদয় হোৱা সেই দৃশ্যটো মানে বেছি ভাল হৈ যায়। আজি বেছি ভাল লাগিব চাই নিয়ৰ বহুত পৰছে আৰু আগত 3জন যাই আছে। তো আহি পালোঁ আমি এইফালে পিছফালে গেটটো আছে আৰু ইয়াত বহুত মানুহ হৈছে, এইবিলাক বাইক আছে আৰু এইফালে এখন কাৰ আছে। তো এতিয়া ওপৰলৈ উঠি যাওক। কেনে ঠাণ্ডা কেনে তো আমি উঠি আছোঁ পাহাৰত পুৰা চেৰি বাগে অংকুৰ আছে উঠি আছোঁ পুৰা কেনে ভাল লাগছে বহুত ভৰিখানো বিহাইছে আৰু ইয়াত দাৱৰা চলি মানে বহুত থাকে। আজি নাই দেখা মানে ভৰি চৰি অলপ টাইট কৰিলে ঠাণ্ডাত অহা নাই নেকি পুৰা নিয়াৰ মজা। তো আহি অলপ পোহৰ হ'ল আৰু এইফালে চাব পাৰে ধুনীয়া আৰু ওপৰত আৰু ভাল লাগিব। এইফালে পুৰা বম শিল আছে। ভাল লাগছে নেকি? নাই লগা। তো ওপৰত আৰু মেইন মজাটো পাবাই আছে আৰু যে সেই সূৰ্য উদয় হোৱা ভিউটো, সেই ভিউটো চাবৰ কাৰণে ইয়াত বহুত দূৰৰ পৰা মানুহ আহে। সেই ভিউটোৰ কাৰণে মানে এই পাৰ্বতী পাহাৰখন পপুলাৰ হ'ল। আৰু ইয়াৰ চাওক ওপৰৰ পৰা এনেকুৱা দেখি আমি মেইন মানে টপলৈকে যায়ে পোৱা নাই। ইয়াৰ পৰা এনেকুৱা দেখি এইফালে পাহাৰ অলপ ওলাই আছে আৰু পূৰা ব্ৰহ্মপুত্ৰ টাইপ দেখি ভাল লাগে মজা। তো আহি পালোঁ আমি মেইন জেগা। সেয়া সেই চেৰিকেইটা বগালে পায়, কিন্তু আমি বেলেগেদি উঠি আহিলোঁ। তো এতিয়া মেইন মজা মানে বস্তুটো দেখাওঁ। আৰু ওপৰত যাব লগা হ'লে ইয়াত জোতা চেণ্ডেল খুলি থৈ যাব লাগিব, মন্দিৰ আছে যিহেতু। আৰু এই এটা বস্তু দেখিছোঁ, এই যে দাদাকেইটা দেখিছে মানে ল'ৰাকেইটা ৰাতি 11টা বজাৰ পৰাই পাহাৰৰ ওপৰতে আছে। তো আহি পালোঁ আমি পুৰা ওপৰত উঠিলোঁ। বাহ মজা লাগছে। আহি এটা ঠাণ্ডা এটা পাইছোঁ। এইফালে নিজে ওলাইছে চৰতলা হলকে দিছে জাগা চাওকে মানে এই হলকাইছে আৰু এইফালে কাবাই ড্ৰোন উৰাই আছে। ড্ৰোন মানে ভিউটো ভাল না, গম পাইছা? শুনা পাইছোঁ। ওপৰত পুৰা পৰিৱেশটো এনেকুৱা হৈ আছে শান্তষ্ট, মানে আজি ইমান মানুহ নাই, মানে নায়ে দিয়ক আজি মানুহ, আমিয়ে আৰু 2জনমান আছে সেইফালে। আৰু সেইফালে পাহাৰবিলাক চাওক মানে চব নিয়াৰৰ তলত নিয়াৰে আৱৰি আছে মানে বেলেগ এটা লুক দেখিয়ে ড্ৰোন মানে চকুকেইটাই ড্ৰোন টাইপ। আৰু আমি ইয়াত বহুত অপেক্ষাৰ অন্তত সিফালে ওলাই আহি আছে চাব পাৰে, মানে যাৰ কাৰণে আমি ইমান বৈ আহিছোঁ সি এতিয়াহে আমাৰ কাৰণে উঠি আহি আছে। মানে সেই চক মানে ওলাই আহি আছে। তলৰ পাৰে নিয়ৰ, ওপৰৰ পাৰে ৰঙা মানে কি না মজা দিয়ক। তো মোৰ মুখখন কলা দেখি আছে আৰু সিফালে চাওক সূৰ্যটো আহিলে মোটামুটি ইয়াত থাকিলে মানে ফটো উঠিম নে ভিডিঅ' কৰিম নে কি কৰিম মানে ভাষা নোহোৱা হৈ যায়। মানে সেই আপুনি আহিলেহে এই ফিল্ডটো পাব। কলা হৈ আছে মুখখন না? কেনে লাগছে আহি? মানে পুৱা কি কৰিম কি নকৰিম মানে ঘৰৰ পৰাই উঠাতে পুৱা আলচি লাগিছিল, কিন্তু এতিয়া আহি গম পালোঁ আহি ভাল কৰিলোঁ মজা। এতিয়া অলপ তলত যাওঁ, সেইফালে ফাটা শিল এটা আছে সেইটো চাওঁ। তো আৰু এনেকৈ শিলৰ মাজে গৈ আছোঁ, মানে ফাটা শিল এটা আছে, শিল এটা ফাটি গৈছে মানে এটা বহুত ডাঙৰ শিল। তো এইৰকমকৈ যাই আছোঁ, মানে তলত কাটা আছে, চেণ্ডেল পিন্ধি অহা জেগা কিন্তু মন্দিৰ না। চাওক এইটো ফাটা শিলটো চাওক কিমান আছে, মানে দহা আছে। ছাতি এখৰ দলিয়াই দিব, শব্দটো শুনিব চাব। চুপ থাক। সেই গাইছ মানে শব্দটো কেমেৰাত আহিছে নে গম নাপাওঁ, কিন্তু ফাটা শিলটো বহুত বেছি দহা আছে। মানে ভূমিকম্প নে কি তেনেকুৱা হেৰিতে মানে এইটো ফাটি গৈছে। ডাঙৰ শিল পুৰা তলত পানী আছে, বহুত দহা আৰু মানে ইয়াত পইচা দিয়ে মানুহে পূজাৰ দিনাখন। তো আমি আহিলোঁ শিল চাই আৰু এতিয়া মোজা পিন্ধি আছোঁ। ভিডিঅ'টো তলত শেষ কৰি আছোঁ মানে চাওক এইটো তলত কাৰ্তিক মন্দিৰ আছে। মানে আমি যাওঁতে দেখা নহ'ল শ্ৰী কাৰ্তিক মন্দিৰটো। তো এতিয়া ঘৰত গৈ আছোঁ আৰু তলত মানে নিয়াৰ কমাই নাই, ওপৰতহে পুৰা ৰ'দ। তো বেলেগ ব্লগত নেক্সট ব্লগত লগ পাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টোত এটা লাইক কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। বহুত কষ্টকৈ আছোঁ খুৱাই। তো বাই।